যিহেতু মই ৰাজহুৱাভাৱে এটা প্ৰতিশ্ৰুতি দিলোঁ যে আমি গছকেইডাল নাকাটো ৰিপ্লান্টো নকৰোঁ গতিকে আমি লোক নিৰ্মাণ বিভাগক সুধিছিলোঁ যে এইটো আমি কেনেকৈ ঠিক কৰিব পাৰোঁ এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে ফ্লাইঅভাৰখন নুনমাটিৰ পৰা আহিলে ই দীঘিলী পুখুৰীত নামিব আৰু যদি নুনমাটিলৈকে যাব খোজে হেণ্ডিক কলেজৰ পৰা ই আমবাৰী লেম ৰোডত উঠিব দীঘিলী পুখুৰী বা সন্দিকৈ কলেজখনৰ ফালে ফ্লাইঅভাৰখন আগুৱাই নাযায় ফলত গছকেইডাল ট্ৰান্সপ্লান্টো কৰিব নালাগিব কাটাৰটো প্ৰথমৰ পৰাই প্ৰশ্ন নাছিলে আৰু দ্বিতীয়তে মোৰো লাভ হ'ব ফ্লাইঅভাৰখন সোনকালে হৈ যাব লেম ৰোডত নুনমাটিলৈকে যদি যাব খোজে শেষ হ'ব আৰু যদি চানমাৰীৰ পৰা আহে সি শেষ হ'ব দীঘিলী পুখুৰীত তাৰমানে অলপমান এডাল আৰ্ম ডাঙৰ হ'ব এডাল আৰ্ম সৰু